নৱম শ্ৰেণীৰ বহুপদ চেপ্টাৰটোৰ 2.5 অনুশীলনীৰ অংকবিলাক কৰি আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত 10 নম্বৰলৈকে কৰিছিলোঁ। আজি 11 নম্বৰৰ পৰা কৰিবলৈ লৈছোঁ। 11 নম্বৰ অংকটো লৈছোঁ। উৎপাদক বিশ্লেষণ কৰিব দিছে। 27x³ + y³ + z³ - 9xyz আছে। তিনিটা চলকতে কিউব আছে। তিনিটা চলকত কিউব থকা তোমালোকে অভেদ এটা পাইছিলা। সেই অভেদটো মই কাষত লিখি দিছোঁ চোৱা। এতিয়া তোমালোকে সহজ পাই যাবা। এই অভেদটো তোমালোকক মই প্ৰথম অভেদৰ কথা কওঁতে কৈছিলোঁ অভেদখিনি তোমালোকে মনত ৰাখি ল'ব লাগিব, তেতিয়াহে কৰিবলৈ সহজ পাবা। এতিয়া চোৱা, এইটো অভেদটোৰ লগত মিলাবলৈ গৈছোঁ। 27ৰ ওপৰতটো কিউব নাই, 27টো কিন্তু 28x³ কৰি দিব পাৰি। তে বাকীকেইটা মিলি আছে চোৱা, y³ + z³ - 3 × 28x × y × z। অভেদটোত যেনেকৈ 28xyz আছে, ইয়াতো কৰি দিলোঁ চোৱা 28xyz। xৰ সলনি মাত্ৰ 28x আছে, কাৰণ প্ৰথমতে যে 28x³ আছিলে। গতিকে সেইটোৰ লগত মিলাবলৈ গ'লে এতিয়া অভেদৰ সোঁহাতে কি আছে তেনেকুৱা ধৰণৰ কৰিছোঁ চোৱা, 28x + y + z হৈ গ'ল। আৰু এডাল ডাঙৰ ব্ৰেকেট দিছোঁ, কাৰণ স্কোৱাৰ দিব লাগিব। 28xত স্কোৱাৰ + y² + z² মাইনাছ তাত xy আছিলে, গতিকে ইয়াত প্ৰথমটো হ'ব 28x × y - y × z - z × প্ৰথমতে কি আছিলে 28x। তোমালোকে মোৰ z আৰু xটো একেধৰণৰ হৈছে লিখাত, তোমালোকে খেলি মেলি নকৰিবা। 28x + y + z হৈ গ'ল। আৰু এইখিনি হ'ল 9x² + y² + z² - 28xy - yz আৰু -28 zx বুলিও দিব পাৰিবা আৰু xz বুলিও দিব পাৰিবা। গতিকে এইটো উৎপাদক বিশ্লেষণ হৈ গ'ল আৰু অভেদটো তোমালোকে ভালকৈ মনত ৰাখি ল'বা। 12 নম্বৰ অংকটোত সত্যাপন কৰা বুলি কৈছে। সত্যাপন কৰা এটা অংক দিছে চোৱা, বাওঁপক্ষ আৰু সোঁপক্ষ সমান বুলি দেখুৱাব লাগে। তোমালোকে লেফ্ট হেণ্ড ছাইড লৈ পেলাই ৰাইট হেণ্ড ছাইড উলিয়াইছা, কিন্তু এই অংকটোত মই ৰাইট হেণ্ড ছাইডহে লৈছোঁ, কাৰণ ৰাইট হেণ্ড ছাইডত বেছিকৈ আছে। তেতিয়া সোঁ হাতৰ কমকৈ থকাখিনি উলিয়াবলৈ সুবিধা হ'ব। বাওঁ হাতৰ পৰা উলিয়াব পাৰি, কিন্তু অংকটো অকণ দীঘল হৈ যাব। গতিকে মই সোঁ হাতৰ পৰা কৰিছোঁ, তোমালোকে সোঁ হাতৰ পৰা কৰিব পাৰিবা। চোৱা, 1/2x + y + z আৰু ব্ৰেকেটৰ ভিতৰত থকাখিনি চোৱা x - y² যে 2 নম্বৰ অভেদটো চোৱা, x² - 2xy + y² দিলোঁ। বুজি পাইছা নেকি তোমালোকে? x - y² মানে x² - 2xy + y²। ঠিক তেনেকৈ পিছতো ভাঙি দিম চোৱা, y² - 2yz + z²। তাৰ পিছৰটো কৰিম z² - 2zx + x²। বুজি পাইছা চাগে সকলোৱে, অসুবিধা হোৱা নাই। 1/2x + y + z ৰাখিছোঁ। এতিয়া ইয়াত চোৱা, x² দুটা আছে, এইটো এটা আৰু এইটো এটা, গতিকে দিম 2x² সেইদৰে y² দুটা আছে, মন কৰা 2y² + 2z² যিহেতু দুটা আছে। তাৰপাছত -2xy - 2yz - 2zx হৈ গ'ল। আৰু 1/2 দিছোঁ, এইটো চোৱা x + y + z এইখিনি একেই ৰাখিছোঁ, গোটেইবিলাক পূৰণ হৈ আছে। গতিকে ইয়াৰ পৰা 2 এটা যদি কমন লৈ লওঁ চোৱা, x² + y² + z² - xy - yz - প্ৰত্যেকটো পদৰ পৰাই 2 এটা ওলাই আহিছে। এই 2টো কটা গ'ল চোৱা, তো কি থাকিলগৈ চোৱা, x + y + z হোল ইনটু x² + y² + z² - xy - yz - zx। এতিয়া এইখিনি পোৱাৰ লগে লগে তোমালোকৰ মনলৈ আহিব লাগিব, তোমালোকক মই অভেদ মনত ৰাখিবলৈ দিছিলোঁ। অলপ আগতে যিটো অভেদত অংকটো কৰিছোঁ সেই অভেদটো হৈ গ'লগৈ চোৱা। এইখিনি মানে চোৱা, x³ + y³ + z³ - 28xyz = লেফ্ট হেণ্ড ছাইড। আৰু এনেকৈ কৰাৰ লগে লগে এইটো সত্যাপন কৰা হৈ গ'ল। 13 নম্বৰ একটোত দিয়া আছে, যদি x + y + z = 0, তেন্তে দেখুওৱা যে x³ + y³ + z³ = 28xyz। প্ৰথমতে যিটো দিয়া আছে সেইটো পাতি লৈছোঁ চোৱা, x + y + z = 0। এতিয়া তোমালোকে যিকোনো এটা পদ বা চলক সোঁ হাতলৈ লৈ যাবা। -z হৈ গ'ল চোৱা, -z তোমালোকে xও নিব পাৰা, yও নিব পাৰা, একেই হ'ব কিন্তু উত্তৰ। আৰু দুয়োফালে কিউব কৰিছোঁ চোৱা, x + y হোল কিউব = -z কিউব।
দুয়োফালে ঘন কৰি দিছোঁ লিখি দিব পৰা ব্ৰেকেটত দুয়োফালে ঘন কৰিছোঁ বুলি কিন্তু নিলিখিলেও হৈ যায় বুজি পোৱাই যায় আৰু এতিয়া এটা অভেদ পাতিম তোমালোকে জানা x + y হোল কিউব অভেদটো তোমালোকৰ মুখস্থ আছে x কিউব + y কিউব + 28xy x + y = z কিউব মই কৈহে দিলোঁ যে x + y হোল কিউব ইকুৱেল এই অভেদটো তোমালোকৰ মুখস্থ আছে বুলি কিন্তু যিবিলাকৰ মুখস্থ নাই মুখস্থ কৰি ল'বা নহ'লে অংকটো একো কৰিবই নোৱাৰিবা তোমালোকে সেইকাৰণে মুখস্থ কৰি লোৱাটো উচিত x + y হোল কিউব ইকুৱেল এইখিনি তাৰপাছত চোৱা x কিউব + y কিউব + 28xy আছিলে x + y সলনি ওপৰত চোৱা x + y = z যদি এইখিনি 1 বুলি দিওঁ 1ৰ পৰা বুলি লিখি দিব পাৰা বা একো নিদিলেও হ'ব যেহেতু x + y = z বুলি তোমালোকে দেখিয়ে আছে গতিকে -z বুলি দি দিলোঁ এইটো -z কিউব এতিয়া চোৱা x কিউব + y কিউব -28xyz হৈ গ'ল চোৱা এইকেইটা পূৰণ কৰি দিওঁতে প্লাছে মাইনাছে মাইনাছ ইকুৱেল -z কিউব এতিয়া তোমালোকে x কিউব + y কিউব পাতি লোৱা আৰু সেই z কিউবটো যিটো -z কিউব আছে পক্ষান্তৰিত কৰি ইফালে লৈ আহা + z কিউব কৰি দিয়া আৰু এইটো পক্ষান্তৰিত কৰি দিয়া সিফালে 28xyz আৰু লগে লগে লিখি দিবা যে দেখুওৱা হ'ল কাৰণ দেখুওৱা বুলি দিছিলে যে দেখুওৱা যে বুলি দিছিলে গতিকে তোমালোকে দি দিবা দেখুওৱা হ'ল নম্বৰ 2টোত দিছে যদি a + b + c = 0 তেন্তে দেখুওৱা যে a² whole into b plus c, b² whole into c plus a, c² whole into a plus b plus 28abc = 0 এই অংকটো কৰিবলৈ যাওঁতে দিয়া আছে a plus b plus c = 0 ইয়াৰ পৰা যদি অকল a plus b উলিয়াও a plus b উলিয়াও তেতিয়া c টো সিফালে যাব না -c হ'ব আৰু চোৱাচোন b plus c উলিয়ালে কি হ'ব সিফালে গ'ল তো a টো সিফালে যাব -a হ'ব আৰু যদি c plus a উলিয়াও তেতিয়াহ'লে -b হ'ব আৰু যেটো দেখুৱাব দিছে তাৰ লেফট হ্যান্ড সাইডটো লৈ লৈছো লেফট হ্যান্ড সাইড যি আছে তাকে পাতি লৈছো a² b + c ৰ কাৰণে b + c আমি পাইছিলো -a গতিকে -a পাতিছো প্লাস b² c + a ৰ কাৰণে -b c² a + b ৰ কাৰণে -c এখিনি পূৰণ কৰি দিছো -a³ প্লাসে মাইনাসে -b³ -c³ প্লাস 28abc মাইনাস এটা কমন লৈছো a³ + b³ + c³ -28abc তোমালোকে মোক প্ৰশ্ন কৰিব পাৰা যে মাইনাস এটা আকৌ কিয় কমন ললে মাইনাসটো কি কমন লৈছো এটা অভেদত পেলাই লৈ পেলাই ইয়াৰ উত্তৰটো উলিয়াবলৈ চেষ্টা কৰিছো তোমালোকে কৰি থাকিলে তেনেকৈ গম পাবাগৈ মাইনাসটো কমন লোৱাৰ লগে লগে এইখিনি যিখিনি হ'ল এই যে যেটো অভেদত আমি আগৰ অংক কিটাও কৰিছিলো সেই অভেদটো হৈ গ'ল চোৱা a³ তাত আছিল x³ + y³ + z³ -28xyz গতিকে x + y + z x² + y² + z² -xy -yz -zx আছিল গতিকে abc হৈছে তাৰ পিছত চোৱা a + b + c মানে আকৌ 0 দিয়া আছে গতিকে 0 বহাই দিছো 0 যাকে পূৰণ নকৰো 0 হ'ব গতিকে 0 হৈ গ'ল আৰু ৰাইট হ্যান্ড সাইডত 0 আছিল যে 0 ৰ লগত মিলি গ'ল আৰু গতিকে তোমালোকে লিখি দিবা যে দেখুওৱা হ'ল 13 নম্বৰ 3টো কৰিবলৈ লৈছো চোৱাৰ প্ৰশ্নত আছে যদি a twice a - b + c = 0 তেন্তে দেখুওৱা যে 4a² - b² + c² + 4ac = 0 আৰু যেটো দেখুৱাব দিছে তাতে স্কয়াৰ আছে ন গতিকে তোমালোকে বৰ্গৰ সূত্ৰতে হ'ব বুলি ভাবিবা তোমালোকে প্ৰথম যেটো স্কয়াৰ সূত্ৰ সেইকেইটাতে হ'ব বুলি ভাবিবা দিয়া আছে twice a - b + c = 0 আৰু যেহেতু ইয়াত -b আছে গতিকে -b টো পক্ষান্তৰিত কৰি সিফালে লৈ গৈছো লৈ গৈ দুই পক্ষকে বৰ্গ কৰি দিছো ব্ৰেকেটত লিখি দিব পাৰা যে দুই পক্ষক বৰ্গ কৰি পাও বা নিদিলেও কথা নাই তেছোৱা x + y হোল স্কয়াৰ যেটো অভেদ আছিল হেতুত হ'ব তে প্ৰথমটোৰ ওপৰত স্কয়াৰ প্লাস 2 ইনটু প্ৰথমটো আৰু দ্বিতীয়টো প্লাস দ্বিতীয়টো স্কয়াৰ আৰু সিফালে b² থাকি গ'ল 2² মানে 4a² 4ac হৈছে প্লাস c² তে b² টো বাওঁফালে লৈ আহিছো লৈ আহতে -b² হৈছে আৰু যেটো দেখুৱাবলৈ দিছে হেতু দেখুওৱা হৈ গ'ল 13 নম্বৰ সাইডটো তেনেকুৱা প্ৰশ্ন আছে যদি a + b + c = 0 তেন্তে দেখুৱাব দিছে এইখিনি সমান 3 প্ৰথমতে a + b + c = 0 গতিকে b + c = কিমান হ'ব -a আগৰ অংকত কৰিছিলো এনেকৈ c + a = -b আৰু a + b = -c যিখিনি দেখুৱাব দিছে যে সেইখিনি লেফট হ্যান্ড সাইডটো লৈ লৈছো সো লেফট হ্যান্ড সাইড b + c হোল স্কয়াৰ আছিল গতিকে -a² দিছো c + a হোল স্কয়াৰ -b হোল স্কয়াৰ আৰু a + b কাৰণে -c হোল স্কয়াৰ দিছো তে স্কয়াৰ থাকিলে মাইনাস কেডাল নাইকিয়া হৈ যাব a² b² আৰু c² হৈ গ'ল বাকিখিনি একে আছে তে লহাগু ইহঁতৰ যদি abc ল bc টো ইয়াত bc টো গুছি গ'ল a এটা থাকি গ'ল ন a টো a² লগত পূৰণ হলে a³ হ'ব প্লাস c টো ইয়াত c আৰু a কেনসেল হৈ যাব b থাকিলে b টো b² লগত পূৰণ হলে b³ প্লাস ab টো ইয়াত গলে c থাকিব c³ হৈ গ'ল তে a³ + b³ + c³
হৈ গ'ল আৰু চোৱা তোমালোকে এটা পাই থৈ দিছে যে a + b + c = 0 এটা অভেদৰ লগতে মই শেষত লিখি দিছিলোঁ তোমালোকৰ আগৰ ভিডিঅ'টোত যে a + b + c = 0 হ'লে a³ + b³ + c³ = 28 abc হয় এইটো মনত ৰাখি ল'বা তোমালোকে গতিকে এইখিনিৰ সলনি কি পাতি দিছোঁ 28 abc গতিকে abc কটা গ'ল থাকিল গৈ 3 আৰু ৰাইট হেণ্ড ছাইডৰ লগত সমান হ'ল গতিকে লিখি দিবা যে দেখুওৱা হ'ল 13 নম্বৰ পাঁচটোত দিয়া আছে a² + b² + c² - ab - bc - c = 0 তেন্তে দেখুৱাব দিছে যে a b c এই তিনিটা ৰাখি সমান যিখিনি দিয়া আছে সেইখিনি পাতি লৈছোঁ আৰু কৰিবলৈ উত্তৰ অংকটো কৰাৰ স্বাৰ্থত প্ৰত্যেকটো পদকে 2ৰে পূৰণ কৰি দিছোঁ শূন্যকো 2ৰে পূৰণ কৰিছোঁ 2ৰে পূৰণ কৰিলে শূন্য হৈ যাব গতিকে সেইটো দেখুওৱা নাই ইয়াত a² কেইটা হৈ গ'ল দুটা এটা a² ইয়াত দিছোঁ মাইনাছ 2ab টো ইয়ালৈ লৈ আহিছোঁ ইয়াত এটা b² দি দিছোঁ দুটা b² আছিল নহয় আন এটা b² ইয়াত দিছোঁ মাইনাছ 2bc দিছোঁ আৰু ইয়াত c² দুটাৰ এটা দিছোঁ আৰু এটা c² ইয়াত দিছোঁ মাইনাছ 2c এইটো দিছোঁ a² এটাহে দিছিলোঁ আন এটা স্কোৱাৰ তালৈ দি দিলোঁ তেতিয়া চোৱা এইখিনিৰ কাৰণে a - b হোল স্কোৱাৰ পাতিব পাৰি এইখিনিৰ কাৰণে b - c হোল স্কোৱাৰ আৰু এইখিনিৰ কাৰণে c - a হোল স্কোৱাৰ এতিয়া চোৱা এই a - b হোল স্কোৱাৰ প্লাছ b - c হোল স্কোৱাৰ প্লাছ c - a হোল স্কোৱাৰ = 0 তাৰমানে এইখিনিও 0 এইখিনিও 0 এইখিনিও 0 এইখিনি সমান 0 দিছোঁ তেতিয়াহ'লে চোৱা a - b = 0 a = b হৈছে ইয়াতো চোৱা b - c = 0 গতিকে b = c c - a = 0 গতিকে c = a আৰু শেষত দেখিলোঁ যে ইটো সিটোৰ লগত সমান গতিকে a = b = c আৰু লিখি দিবা দেখুওৱা হ'ল 14 নম্বৰত কৈছে যে ঘনফল প্ৰকৃততে নিৰ্ণয় নকৰাকৈ যোগফল উলিয়াব দিছে চোৱা -12³ + 7³ + 5³ -12³ টো কিমান মান তোমালোকে জানা পূৰণ কৰি দিলে ওলাব 12 তিনিটা পূৰণ কৰি দিলে বা 7 তিনিটা পূৰণ কৰি দিলে 7³ ওলাব 5 তিনিটা পূৰণ কৰি দিলেও ওলাব সেইখিনি কৰি থাকিবলৈ সময় লাগিব তোমালোকে চোৱাচোন ইয়াতে ভালকৈ যদি লক্ষ্য কৰা এইটোক যদি a বুলি ধৰি লোৱা -12 b টোক 7 আৰু c টোক 5 গোটেইকেইটা যোগ কৰি দিয়াচোন a + b + c -12 + 7 + 5 যোগ কৰি দিলে -12 আৰু +12 = 0 হ'ব তাৰমানে a + b + c = 0 আৰু তোমালোকে এই অভেদটো জানা a + b + c = 0 হ'লে a³ + b³ + 28 c³ = 28 abc তাৰমানে এই গোটেইকেইটা কিউব যোগ কৰিলে 3 ইনটু এইকেইটা পূৰণ কৰি দিলেই হৈ যাব -1260 কিমান সহজ হৈছে চোৱাচোন গোটেইকেইটাকে তিনিবাৰ পূৰণ কৰি যোগ কৰাতকৈ 3 এটা আৰু এইকেইটাক পূৰণ কৰিবলৈ সহজ হ'ব গতিকে যদি এই অভেদটো ব্যৱহাৰ কাৰণে সেইটো সহজ হৈছে এইটো অলপ সৰু সৰু অংক কিন্তু ডাঙৰ অংক হ'লে আৰু সুবিধাজনক হ'ব চোৱা তোমাৰ 2 নম্বৰ 28³ প্লাছ -15³ প্লাছ -13³ গোটেইকেইটা a b c বুলি ধৰিছোঁ আৰু যোগ কৰি চাইছোঁ 0 ওলাইছে আৰু a + b ৰ মানটো 0 ওলাইছে a + b + c ৰ মানটো 0 ওলাইছে আৰু তিনিওটা যোগ কৰিলে 0 হ'লে a³ + b³ + c³ = 28 abc গতিকে এই তিনিটা কিউবৰ যোগফলটো কি হ'ব 3 ইনটু 28 ইনটু -15 ইনটু -13 আৰু গোটেইকেইটা পূৰণ কৰি দিছোঁ মই পূৰণ ফলটোহে পাতিছোঁ পূৰণটো দেখুওৱা নাই কাৰণ তোমালোকে পূৰণ কৰিব জানা আৰু উত্তৰটো হ'ব 16380 এই প্ৰশ্নটোত দুটা আয়তৰ কালি দিয়া আছে আৰু দিগ আৰু প্ৰস্থৰ বাবে সম্ভাব্য ৰাশিকেইটা উলিয়াব দিছে তোমালোকে জানা যে আয়তৰ কালি সমান দিগ পূৰণ প্ৰস্থ গতিকে কালি যিটো ৰাশি দিয়া আছে তাক দুটা উৎপাদকত প্ৰকাশ কৰি দিলেই এটা দিগ হ'ব আৰু এটা প্ৰস্থ হ'ব এতিয়া চোৱা এইটো 25a² - 35a + 12 মধ্যপদ বিভাজন কৰি উৎপাদক বিশ্লেষণ কৰিব লাগিব তোমালোকে চোৱা এইটোক যদি আমি এনেকৈ ax² + bx + c যিটো বহুপদৰ সাধাৰণ ৰূপ দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপ সেইটোলৈ লৈ যাওঁ তেতিয়াহ'লে a আছে 25 আৰু c আছে 12 এই দুইটা পূৰণ কৰোঁতে 300 পাইছোঁ আৰু তাক উৎপাদকত বিশ্লেষণ কৰিছোঁ বিশ্লেষণ কৰোঁতে থাকোঁতে চোৱা 2 পূৰণ 150 300 পাইছোঁ 4 পূৰণ 75 300 12 পূৰণ 25 300 25 পূৰণ 12 20 300 হৈছে কিন্তু ইয়াত 35 হ'ব লাগিব 15 যোগ 20 যেটো 15 আৰু 20 সেই দুইটা যোগ কৰিলে 35 পাম গতিকে বাকিবিলাক 12 25 এইবিলাক দিয়া নাই তোমালোকে জানা এখিনি আগতে শিকিছা আগৰ অনুশীলনীটোত গতিকে সেইমতে কৰিছোঁ চোৱা তথাপিতো মই এবাৰ দেখুৱাই দিছোঁ -15a -a + a -20a ইয়াৰ এইটোৰ পৰা 5a কমন লৈছোঁ তেতিয়া ইয়াত 5a থাকিলে -3 থাকিব -4 কমন লৈছোঁ আৰু -a + a মাইনাছ হৈছে ইয়াৰ পৰা 4 কমন ল'লে 3 থাকিব তেতিয়াহ'লে 5 - 3 আহিলে কমন তেতিয়া থাকিব 5 - 4 আৰু ইয়াৰ ভিতৰত এটা দিগ হ'ব আৰু এটা প্ৰস্থ হ'ব কোনটো কি নাজানো সেইকাৰণে লিখি দিছোঁ দিগ আৰু প্ৰস্থৰ বাবে সম্ভাব্য ৰাশি দুটা হ'ল 5a - 3 5a - 3 আৰু 5a
মাইনাছ 4 ঠিক তেনেদৰে 2 নম্বৰটো চাইছোঁ চোৱা ইয়াত a আৰু c 35 আৰু 12 পূৰণ কৰিছে আৰু 420 টোক উৎপাদকীকৰণ কৰিছোঁ মৌলিক উৎপাদক বিশ্লেষণ কৰিছোঁ আৰু পূৰণ কৰি চাইছোঁ কি হ'ব লাগিব 13 হ'ব লাগিব 28 ৰ পৰা 15 বিয়োগ কৰিলে শেষত পাইছিলোঁ 15 ৰ পৰা 28 সমান 420 28 ৰ পৰা 15 বিয়োগ কৰিলে 13 হয় এইখিনি তোমালোকে খুব ভালকৈ মনোযোগেৰে কৰিবা তেতিয়াহে পাৰিবা মই সহজ কেইটামান কৰি দিছিলোঁ 2.4 অনুশীলনীত তোমালোকে এনেকুৱা মধ্যপদ বিভাজন কৰি উৎপাদক বিশ্লেষণ কৰিছা গতিকে ইমান বহুত বুজাই থকা নাই কাষতে কৰি দিছোঁ চাই ল'বা 28y প্লাছ মাইনাছ মাইনাছ 15y এই দুটাৰ পৰা কি আহিব 7y কমন আহিলে 5y প্লাছ 4 থাকিল মাইনাছ এই দুটাৰ পৰা কি আহিব 3 আহিব 3 থাকিলে 5y থাকিব মাইনাছে প্লাছ 3 ওলাই অহাৰ পিছত ইয়াত থাকিব 4 তেতিয়া কি হৈ গ'লগৈ 5y প্লাছ 4 আৰু 7y মাইনাছ 3 সেইকাৰণে লিখি দিব পাৰিবা যে দিশ আৰু প্ৰস্থৰ বাবে সম্ভাৱ্য ৰাশি দুটা হ'ল 5y প্লাছ 4 আৰু 7y মাইনাছ 3 16 নম্বৰটোত আয়তন দিয়া আছে আৰু আয়তনৰ কাৰণে তোমালোকে জানা যে দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা লাগে আৰু এই ঘনকৰ আয়তনৰ মাত্ৰা তিনিটা মানে দিশ প্ৰস্থ আৰু উচ্চতাৰ কাৰণে যিকেইটা ৰাশি হ'ব সেই ৰাশিকেইটা উলিয়াব দিছে 28x² মাইনাছ 12x 28x কমন ল'লোঁ x মাইনাছ 4 আৰু উৎপাদকত নিব নোৱাৰি গতিকে এটা ৰাশি হ'ব 3 আনটো x আৰু আনটো x মাইনাছ 4 হ'ব দ্বিতীয়টো দিছে আয়তন 12ky² প্লাছ 8ky মাইনাছ 20k ইয়াৰ পৰা এই গোটেইটোৰ পৰা 4k কমন লৈছোঁ তেতিয়া থাকিল 28y² প্লাছ 2y মাইনাছ 5 তোমালোকে 4k টো নাই বুলি ধৰি পেলাই এইখিনি আকৌ মধ্যপদ বিভাজন কৰিব লাগিব চোৱা 2 আছে 5 ৰ পৰা 3 গ'লে 2 আৰু 5 3 গুণ 15 3 5 গুণ 15 গতিকে 2 সলনি দিছোঁ 5 বিয়োগ 3 মধ্যপদ বিভাজনত উৎপাদক বিশ্লেষণ কৰিম 28y² প্লাছ 5y মাইনাছ 28y এইটোৰ পৰা কমন আহিছে y 28y প্লাছ 5 ইয়াৰ পৰা একো কমন নাহে গতিকে 1 কমন লৈছোঁ 28y এইটো মাইনাছ আছিলে গতিকে প্লাছ হ'ব গতিকে চোৱা 28y প্লাছ 5 আৰু y মাইনাছ 1 হ'ল তিনিটা ৰাশি হ'ল ঘনকৰ মাত্ৰা তিনিটাৰ বাবে সম্ভাৱ্য ৰাশি তিনিটা মানে দিশ প্ৰস্থ আৰু উচ্চতাৰ কাৰণে ৰাশি কেইটা হ'ব 4k 28y প্লাছ 5 আৰু y মাইনাছ 1 ছাত্ৰ ছাত্ৰীসকল এই ক্লাছ 9ৰ বহুপদ চেপ্টাৰটোৰ 2.5 অনুশীলনীৰ 11 নম্বৰৰ পৰা শেষলৈকে গোটেইখিনি অংক শেষ কৰিলোঁ ইয়াৰ লগে বহুপদ পাঠটো সম্পূৰ্ণ কৰা হ'ল তোমালোকে কিবা অসুবিধা থাকিলে কমেণ্টত জনাবা আৰু যিসকলে নতুনকৈ ভিডিঅ' চাইছা তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়া ভিডিঅ' দিয়াৰ লগে পাই থাকিবা মই ইয়াৰ পিছৰ পাঠটো আলোচনা লৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম